নেদেখা ফাগুন ধাৰাবাহিকখনত অভিনয় কৰা মিচিমিৰ প্ৰকৃত জীৱনৰ বিষয়ে হয়তো সকলোৰে নিশ্চয় জানিবলৈ মন যায়। গতিকে ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ এটাই অনুৰোধ, যদি এই চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। তেন্তে বলকচোন দেৰি নকৰি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। মিচিমিৰ প্ৰকৃত নাম হৈছে জুনু নাথ। জুনু নাথৰ জন্ম হৈছিল 25 ছেপ্টেম্বৰ তাৰিখে বৰপেটা জিলাত। জুনু নাথৰ ঘৰত মতা নাম অৰ্থাৎ নিকনেম হৈছে মাইনা। জুনু নাথৰ শিক্ষাগত অৰ্হতা হৈছে জুনু নাথে বৰপেটা জিলাৰ শংকৰদেৱ শিশু নিকেতনৰ পৰা শিক্ষা জীৱনৰ পাতনি মেলি পাঠশালাৰ কৃষ্ণকান্ত সন্দিকৈ জুনিয়ৰ কলেজৰ পৰা গ্ৰেজুৱেশ্যন কমপ্লিট কৰে। জুনু নাথৰ হাইট ৱেইটৰ কথা যদি ক'বলৈ যাওঁ তেন্তে তেওঁৰ হাইট হৈছে 5.6 ইঞ্চ এপ্ৰক্স আৰু ৱেইট হৈছে 54 কেজি এপ্ৰক্স। জুনু নাথৰ পৰিয়ালত পিতৃ মাতৃ আৰু এজনী ভনীয়েক আছে। পিতৃগৰাকীৰ নাম হৈছে ধৰ্মেশ্বৰ নাথ, মাতৃগৰাকীৰ নাম হৈছে কনকলতা নাথ আৰু তেওঁৰ একমাত্ৰ ভনীয়েকগৰাকীৰ নাম হৈছে সোণমণি নাথ। জুনু নাথে ককাইদেউ বিন্দাছ অসমীয়া ছবিখনৰ যোগেদি প্ৰথম অভিনয় জগতত খোজ দিছিল। পৰৱৰ্তী সময়ত অভিনয় কৰা বিভিন্ন অসমীয়া ধাৰাবাহিকসমূহ যেনে নুপুৰ, নমামি ইত্যাদি। আৰু আনফালে আপোনালোকে ভবাৰ দৰে নেদেখা ফাগুন ধাৰাবাহিকখনৰ অনিৰ্বাণ আৰু মিচিমিৰ মাজত ৰিয়েল লাইফত তেনেকুৱা কোনো সম্পৰ্ক নাই। তেওঁলোকৰ মাজত ৰিয়েল লাইফত কেৱল মাত্ৰ এটা বন্ধুত্বৰ সম্পৰ্ক আছে। গতিকে আজিৰ এই ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো ভাল পালে তেন্তে এটা লাইক কৰি দিব। লগতে আপোনালোকে বাৰু মিচিমি আৰু অনিৰ্বাণৰ অভিনয় চাই কেনেকুৱা পাইছে তলৰ কমেণ্ট বক্সত জনাই দিবচোন। ধন্যবাদ।